Welcome from Namsai. নমস্কাৰ মই ডায়মণ্ড মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। ৰাতিপুৱা আহি পালো লাইনৰ পৰা প্ৰায় 8:30 বজাত। এতিয়া সময় হৈছে প্ৰায় 8:30 হিচাপ কিতাপ বনালো। এতিয়া বজাৰলৈ আকাশ দা আৰু মই ওলাই আহিছো। লগত আমাৰ প্ৰেম দা আহিছে। এফালে আমাৰ প্ৰেম দা আগতে নেটৱৰ্ক চলাইছে, এতিয়া বৰ্তমান তনুজ চলাই আছে। আমাৰতো আকাশ দাক চবে চিনি পায়। আকাশ দা একদম জন্মৰ পৰাই তনুজ। এতিয়া আকাশ দা মই আৰু প্ৰেম দা তিনিটা গৈ আছো বজাৰ কৰিব। কিন্তু মানে ডক্টৰক দেখালে কিবা অলপ গা চা বেয়া হৈছিলে। ডক্টৰে কৈছে মানে ৰেড মিট বন্ধ কৰিবলৈ কৈছে, কিবা চুগাৰ বাঢ়ি গৈছে। ভাগিনদাৰ কাৰণে মাছ লৈ আহিম আৰু আমি আজি হাঁহ খাই দিম ন। আমি হাঁহ লৈ ল'ম, মজাকে হাঁহ কোমোৰা বনাম। আজি মানে একচুৱেলি হাঁহ খোৱা বতৰে পাতিছে। তাৰমানে বতৰটো একদম ডাৱৰীয়া, পুৰা নামচাইখন একদম ঠাণ্ডা হৈ আছে, পৰিৱেশটো ইমান ধুনীয়া হৈ আছে। চাওকচোন আকাশখন ধুনীয়া ডাৱৰীয়া হৈ আছে, চিপ 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 বৰষুণ দি আছে। তই সেইকাৰণে ভাবিছো হাঁহকে খাই দিওঁ, ভাল হ'ব। বতৰ যিহেতুকে হাঁহ খোৱা বতৰ পাতিছে, কোমোৰা হাঁহ ক'বই নালাগে আৰু। আহি পাই গ'লো সি মাংসৰ দোকান, ধুনীয়াকৈ টকতা লগাই থৈ দিছে পাৰ হ'বৰ কাৰণে। এতিয়া ইয়াতে ধুনীয়াকৈ হাঁহটো লৈ লওঁ। চ' ফাইনেলি আমি হাঁহ এইটো চইচ কৰিছো, হৈ যাব। মানুহ আমি কেইটা ন, 8টামান মানুহ আছে। ৰুমাছ হ'ব। আমাৰ হাঁহ ধুনীয়াকৈ চফা হৈ আহি গ'ল। 1.5 কেজি আৰামত ওলাব। দিয়ক ধুনীয়াকৈ পুৰি পিনি কাটি দিয়ক। হাঁহৰ মাংস কাটিলে চব বস্তু কৰিবলৈ ভাল। এই যে আমঠটো চফা কৰিছে দেখিছে, এই আমঠটো চফা কৰা কামটো এটাইতকৈ বেয়া কাম। মানে আপুনি কুকুৰা কাটক, বেলেগ কিবা কিবি মানে কাটক, চবৰে আমঠটো চফা কৰিবলৈ ভাল। এই হাঁহৰ আমঠটোতকৈ বেয়া আমঠ নাই। মানে হাঁহ মাংস বনিছে, খাবলৈ মন আছে যে আহি যোৱা। মনুৱে দুবাৰ ডুব নহৰু গুচাই আছে। হ'ব মাছ ফ্ৰাই হ'ব। এতিয়া কেৰাহীখন কেনেকুৱা দেখাই পায়, এডাল হেণ্ডেল আছে, এডাল হেণ্ডেল নাই। এইটো লোকেল মিক্সি হয় আকৌ। আমি লোকেল মিক্সি, এইটো লোকেল মিক্সি ন। আমাৰ ড্ৰাইভাৰ বিলাকৰ মিক্সি হয় ন, ৰেন্ডিং মিক্সি। খটাও মাৰিম, 3বাৰ 4বাৰ খটাও মাৰিম, কাম খতম। তই যে এতিয়া লোকেল মিক্সিটো চলাইছ, কে নম্বৰ চলাইছ? এতিয়া 1 নম্বৰতে দিবলগীয়া হৈছে। এতিয়া 3 নম্বৰ দিব পৰা নাই। ইয়াক 1 নম্বৰ দিবলগীয়া হৈছে, কাৰণ মাল অভাৰ আছেতো। ইয়াক অলপ পিছতহে 3 নম্বৰ দিম। 3 নম্বৰ দিবা মানে পিছত দেখাই দিবা। কি ৰঙা মচমচীয়া ভাবিছে হয়, মাইকী মানুহ পাকঘৰটো ফেল হৈ যাব। প্ৰেম দা কেনেকুৱা মচমচীয়া ন, ডিজাইন দি কাটিব লাগিব ন। তাৰপৰা খাব, আমাৰ কাপোৰ পিন্ধাই দিব নেকি? খাব নিদিয়ে নহয়, খাব নিদিয়ে। নহয় মই কৈছো খাব, আমাৰ কাপোৰ পিন্ধাই দিব নেকি বুলি কৈছো। দুপিচ ডিজাইন দিব, মানুহক খাব নিদিয়েতো। দেখাব ভাগিনদাই গাড়ী লিভাৰে মাৰিব, গাড়ী লিভাৰ উলিয়াই আমাৰ তিনিটা মূৰত এক মাৰ দিব। আমাৰ ভাগিনদাৰ কাৰণে ধুনীয়াকে মাছ ফ্ৰাই কৰি হৈ গ'ল। আমাৰ প্ৰেম দাই ধুনীয়াকে মাছ ফ্ৰাই কৰি দিলে। এতিয়া এইপিনে কেৰাহীত ধুনীয়াকে পিঁয়াজ ফ্ৰাই কৰি আছে। এতিয়া আকৌ বিলাহী দিব তাত, আৰু একো নিদিয়ে নহয় ন। জিকা বিলাহী ধুনীয়াকে চব্জিখন বনাব টিপটপকে। তাৰ পিছত বনিব আমাৰ স্পেচিয়েল কি হাঁহ। কিনা হাঁহৰ ঠোঁটলৈকে মঙহ বুলি কয় যে, আমাৰ ইয়াত চক অকল আগৰ নখকেইটাহে কাটি আনিছে দেই। ভৰিটাই ধৰা নাই। আমাৰ প্ৰেম দাই খাব হেনো, ভৰি কাকো নিদিও কৈছে। এয়াই কয় কিনা হাঁহৰ ঠোঁটলৈকে মঙহ। ঠোঁটটো আছে ক'ৰবাত, বিচাৰিলে ওলাব। আমাৰ এইফালে পিঁয়াজ ধুনীয়াকে ফ্ৰাই হৈ আছে, লগতে এইপিনে মাংস এটা ধুনীয়াকে ধুই পৰাই ৰেডি হৈ আছে। প্ৰেম দাই এতিয়া কেনেকে বনাই খুৱাব আজি। প্ৰেম দা ভাল হ'ব, টেষ্টি হ'বনে? দিয়ক, ইমান জ্বলাই দিছে, মোৰতো ভয় লাগিছে। আপুনি কি খাতৰা বনাইছে, মজা। আমাৰ মাংস আধা সিজা হোৱাৰ লগে লগে একদম আমাৰ প্ৰেম দাই মজাকে কোমোৰা দি আছে। একদম টিপ টপ কোমোৰা, কি ধুনীয়া চাইজৰ কাটিছে ন কোমোৰাটো। দেখিয়ে মানে একদম কিবা লাগি গৈছে আৰু। কিমান লাগিব আৰু কওক? আৰু 5 মিনিট মান লাগিব। 5 মিনিটত কাম ক্লিয়াৰ? 5 মিনিটত কাম ক্লিয়াৰ। ৱাও, একদম তামাম হৈছে আৰু দেই। মাংস এফালে ষ্টভ বন্ধ কৰিবলৈ পোৱাই নাই। মই ইয়াক কি ধেমালিতে ক'লো ভাত বা ই ঘাৰা ঘূৰ 9 প্লেট ভাত বাঢ়ি ৰেডি। একচুৱেলি মই 10জন হ'ব বুলি ভাবিছিলো, 10জন নহ'ল, আমাৰ 9জনৰ কাৰণে হ'ল। ধুনীয়াকে আমাৰ মনুৱে ভাতকেইটা বাঢ়িছে চবলৈ। এতিয়া শান্তিৰে বহি পিনি ভাত মুঠি খাই লওঁ। ৰাতিপুৱাৰ পৰা বহুত কষ্ট কৰা মত ফাইনেলি মুখৰ আগত আহি পিনি এই হাঁহৰ মাংসৰ কাঁহীখন পাইছেহি। এতিয়া শান্তিৰে বহি লৈ পিনি বাল্টিং দুটাৰ ওপৰত, এটা বাল্টিঙৰ ওপৰত ভাত থৈছো, এটা বাল্টিঙৰ ওপৰত বহি লৈছো। ধুনীয়াকে ভাত মুঠি খাওঁ। ভাত মুঠি খাই চাওঁ ধুনীয়াকে কেনেকুৱা হৈছে আমাৰ প্ৰেম দাই বনোৱা। সঁচাকে টেষ্টি বনাইছে, বহুত ধুনীয়া। মানে মুখত লগা মাত্ৰকে একদম মানে আমাৰ মনুৱে খাবলৈ আছে বুলি কৈছে। বাকী যি কি নহওক, সৰু মূৰকে ভিডিঅ' এটা বনালো। ভিডিঅ' চাই কেনে পালে জনাব। আজিলৈ ইমানে, পুনৰ লগ পাম। টাটা।